দাদা এই পুৰাং ভিলেজ ৰিজৰ্টত আপুনি ফাৰ্ষ্ট টাইম আহিছে কেনেকুৱা পাইছে মই বিৰাটেই ভাল পাইছোঁ পৰিৱেশটো বিৰাট ধুনীয়া আৰু যিজন অনাৰ ইনজামুল তেওঁৰো গোটেই মই আপ্যায়ন কৰা যিটো পদ্ধতি মোৰ বিৰাট ভাল লাগিলে আৰু মানে জংঘলৰ ওচৰৰ পৰিৱেশটো এনেও ধুনীয়া অক্সিজেনটো বঢ়িয়া হৈ থাকে মানুহখিনিও ভাল আশে পাশে থকা কোনো ধৰণৰ ডিষ্টাৰ্বেঞ্চ নাই গতিকে মোৰ কাৰণে বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু মই বিচাৰিম যাতে মানুহ আহক ইয়ালৈ ইয়াত আহি থাকক আৰু ওৰাং নেশ্যনেল পাৰ্ক বুলি ক'লেতো আৰু ক'বলগীয়া নাই দ্বিতীয়বাৰ তথাপিও যদি তেওঁলোকে ইয়াতে বুকিং পোৱাই দিগদাৰী ইয়াতে ছিজনৰ সময়ত গতিকে যদি আহি তেওঁলোকে পায় দেল হেভ এ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ বিৰাট ভাল পাব অসমীয়া বোলছবি জগতত আপোনাৰ অভিনীত ৰঘুপতিয়ে ৰাইজৰ ভাল এটা সমাদৰ লাভ কৰিছে হয় আপোনাৰ পৰৱৰ্তী পৰিকল্পনা কি আছে চিনেমাই কৰিম আৰু এইটো বছৰ থিয়েটাৰত থাকিলোঁ ইয়াৰ পিছত ওলাই আকৌ চিনেমাৰ পৰিকল্পনা আছে এতিয়ালৈকে 8খন চিনেমা লাইন আপ হৈছে মোৰ গতিকে 8খন চিনেমা কৰিবলৈ হ'লে মোক 8 বছৰ সময় কমচে কম লাগিব গতিকে এখনৰ পাছত এখনকৈ কৰি যাম ইয়াৰ পিছত ইমিডিয়েটলি আকৌ আমাৰ নিজৰ কাম আছে মই স্ক্ৰিপ্টিঙত অলৰেডি আৰম্ভ কৰিছোঁ স্ক্ৰিপ্টৰ কাম গতিকে যদি ঈশ্বৰে চব ঠিকে ঠাকে ৰাখে 2025ৰ আগভাগতেই মই চিনেমাখন নতুন ৰাইজক দিম আকৌ আৰু বৰ্তমান আপুনি যিহেতু থিয়েটাৰত কাম কৰি আছে হয় থিয়েটাৰ আৰু বোলছবি জগতত ডিফাৰেঞ্চ কি আছে ডিফাৰেঞ্চটো সাংঘাতিক এটা হৈছে পৌৰাণিক পদ্ধতি এতিয়া থিয়েটাৰটো পুৰণা বস্তু আৰু অত্যাধুনিক মিডিয়াম হৈছে চিনেমা গতিকে চিনেমাৰ কামবিলাক বহুত পলিশ্ড হয় থিয়েটাৰবিলাক এতিয়াও ৰ হৈ আছে কিন্তু থিয়েটাৰ এটা সুকীয়া সোৱাদ আছে য'ত আমি দৰ্শকৰ লগত ডাইৰেক্টলি কাম কৰোঁ লাইভ অডিয়েঞ্চৰ লগত কাম কৰোঁ লাইভ মিউজিকৰ লগত কাম কৰোঁ গতিকে ইয়াৰ অভিনেতা এজনৰ কাৰণে আটাইতকৈ আচলতে ভাল লগা এক্সপিৰিয়েঞ্চটো হৈছে থিয়েটাৰ ষ্টেজত পাৰফৰ্ম কৰি আটাইতকৈ বেছি ভাল লাগে কাৰণ তাত পাৰফৰ্মেঞ্চ হয় চিৰিয়েলি হয় ছিকুৱেঞ্চিয়েলি হয় কিন্তু চিনেমাৰ ক্ষেত্ৰত আমি মোৰ টেকনিকেল এডিটিং হ'ব চাউণ্ড পিছত আহিব এফেক্টছ পিছত আহিব গতিকে কিন্তু চেলেঞ্জিং বেছি চিনেমাহে কাৰণ তাত এক্টৰ এজনৰ কনচেনট্ৰেশ্যন কৰিবলৈ যথেষ্ট অসুবিধা হয় তেওঁ ডিষ্ট্ৰেক্টেড হোৱাৰ বহুত কাৰণ থাকে তাত লাইট চাউণ্ড ফ্ৰেমৰ ভিতৰত কাম হয় গতিকে তেনেকুৱা এক্সপিৰিয়েঞ্চ এতিয়ালৈকে মোৰ এই 29 বছৰৰ এক্সপিৰিয়েঞ্চ আমাৰ ৰাইজক বাৰ্তা দিব ৰাইজক মই এটাই কথা কওঁ এইবিলাক চিনেমাৰ কথা নকওঁ মই এটা কথাই কওঁ যিয়ে যিটো কাম কৰে তাত একাগ্ৰতাৰে কাম কৰিব লাগে নিজৰ কামটোৰ প্ৰতি সন্মান থাকিব লাগে তেতিয়াহে আচলতে আমি আগুৱাই যাব পাৰিম এটাই থেংক ইউ আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7